নমস্কাৰ সকল আপোনালোকে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ কোনে কোনে আহি পাইছে কমেণ্ট এটা কৰিবচোন আৰু ইয়া হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ বাইপাছটোৰ কাষতে আছে আৰু আমি গৈ আছো ফুৰিবলৈ জগন্নাথ মন্দিৰ নহয় যিহেতু আমি গৈছো বেলেগ এঠাইলৈ ফুৰিবলৈ আৰু আপোনালোকক গৈ পাই দেখুৱাম আৰু কম যে কোন ঠাইলৈ গৈ আছো আৰু আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু ইয়া আমি আহি পাই গলোহি লগত আছে সৰু বেটা আৰু হিয়া আছে পিছত ডাঙৰ বেটা আৰু আহিছো আমি এখন ৰিজৰ্ট লৈ আৰু এই ৰিজৰ্টখন হ'ল HM ডিব্ৰুগড়ৰ মাইজান ঘাটত আছে এই HM ৰিজৰ্টখন আৰু আপোনালোকে কোনে কোনে গৈ পোৱা নাই এবাৰ গৈ চাব ইমানে সুন্দৰ ভিতৰখন মই গৈ পোৱাৰ লগে লগে দেখি আচৰিত আৰু ভাবিছো কলৈনো আহিলো আজি মই অসমৰ ভিতৰতে আছো নে চাৰিওফালে ইমানে সুন্দৰ দৃশ্য আৰু আমাৰ ডাঙৰ বেটাই ৰৈ থাকিব নোৱাৰি বোলে সেলফি এটা লওঁ আৰু ময়ো লগতে কেমেৰাটো ইফালে সিফালে ঘূৰাবলৈ ধৰিছো এয়া সৰু বেটাই থৰ লাগি ৰৈ আছে তোমালোকে বোলে অকল সেলফিয়ে লৈ থাকা বোলে চাওকচোন আপোনালোকে ইমান সুন্দৰ দৃশ্য ৰৈ থাকিব পাৰিনে আৰু মই হলে ৰৈ থাকিব নোৱাৰো দেই অকল মই বুলিয়ে নহয় কোনেও নোৱাৰিব এনেকুৱা দৃশ্য দেখিলে আৰু ইমান ধুনীয়া পৰিৱেশটো আৰু লগতে অলপ চিপচিপকে বৰষুণো দি আছিলে সেই গতিকে চব পিনে জিলিকনি এটা উঠি আছে আৰু লাইটৰ পোহৰত মানে মই ক'ব নোৱাৰা হৈ গৈছো আৰু চব পিনে ভিডিঅ' কৰি দেখুৱাই লৈছো এয়া বৰষুণটো দিয়াৰ বাবে মই দুপাটাখন মূৰৰ ওপৰতে উৰি লৈছো আৰু সৰু বেটাই কৈছে তুমি দুপাটাখন নমাই দিয়া তোমাক পঞ্জাবী মানুহ নিচিনা লাগিছে বোলে তথাপিতো মই লৈ আছো কাৰণ মোৰ চৰ্দি লগাটো অলপতে হৈ যায় আৰু আমি ক'ত বহিম ক'ত নবহিম এনেকুৱা সিদ্ধান্ত কৰি মই ভিডিঅ' কৰি আগবাঢ়ি এখোজ দুখোজকৈ গৈ আছো আৰু ঠিক তেনেকুৱাতে আমাক এজন ৱেটাৰে আহি পিনে আমাক মাতি লৈ গৈছে আৰু এইয়া ভিতৰলৈ মাতি নিলে আৰু ইয়া আমাক সিটটো দেখুৱাবলৈ লৈ গৈছে ৱেটাৰজনে আৰু আমাক ক'লে আপোনালোকে ইয়াতে বহক এনেকৈ কৰি আমাক সিটটো দেখুৱাই দিলে আৰু আমি বহি লৈ ইফালে সিফালে ভিডিঅ' কৰাত লাগিছো আৰু ঠিক তেনেকুৱাতে এজন ৱেটাৰ আহি আমাৰ সৰু বেটাৰ ওচৰত মেনু এখন দিলে আৰু মেনুখন লৈ আমাৰ সৰু বেটাই খুব খোৱাবোৰ চাই পিনে কি খাম কি নেখাম সিদ্ধান্ত লৈ আছে আৰু তাৰপিছতে এয়া মই দিলো এটা বেবী কৰ্ণ প্লেট আৰু এটা ম'ম' প্লেট এয়া ম'ম'খিনি দেখুৱাই দিছো আপোনালোকক আৰু লগতে বেলেগ দুটা দিছো অৰ্ডাৰ কৰি লৈছো আৰু দেখিলো যে সাইডত টিস্যু পেপাৰখনতো HM ৰিজৰ্ট বুলি লিখা আছে আৰু ইয়া আমাৰ খানা অৰ্ডাৰ কৰাবোৰ আহি গ'ল বাটাৰ চিকেন নান আৰু ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলো চিকেন ফ্ৰাইড ৰাইচ মই চিকেন ফ্ৰাইড ৰাইচ খালো আৰু সৰু বেটাই খালে নান আৰু বাটাৰ চিকেন আৰু আমি খাই বৈ আজৰি হৈ এয়া লাহেকৈ ওলাই আহিলো আমাৰ গাড়ীখনো ওলাই আহিলে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে শেষলৈকে কমেণ্ট এটা কৰিব আৰু আপোনালোকে ভিডিঅ'টো মোৰ চাই ভাল পালে বুলি মই আশা ৰাখিলো আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ পেজটোত ফ'ল' কৰি দিব আৰু আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হলো ধন্যবাদ